Welcome back to my YouTube channel, Thonjit Vlog. আজি হল দশমী মানে আজি দুর্গা দেবীক বিদায় দিয়া হব তাত গৈছো মানে আমার গাড়ীত দুর্গা দেবীক উঠাই লৈ পিছে পিছে মানুহবোৰ প্ৰচেছন কৰি যাই থাকে নাচি এতিয়া বলক দেখাম মই গৈছো এতিয়া চাওক এইবোৰ লগাই লৈছো পাঞ্জাবী এতিয়া গৈ দেখাইছো এতিয়া বলক এইফালে মন্দিৰ চাওক গোহাঁই ওলাই আছে এখন গাড়ী মানে সেইটো চাইডে ফুৰাব মানে গাড়ীখন লৈ যাই থাকে পিছে মানুহবোৰ যায় মাথাত মাৰি ললো এই কাপোৰ লৈছে দাঁত আজকে লাগছি মজা এই থৈছি এতিয়া গৈছো বলক দেখাইছো এবাৰতো দেখালৈ আৰু দেখাইছো আপোনালোকে এবাৰ মানুহ চাওক কিমান হৈছে Walang pisang di wajah diri kosong guys. Esak Durga Devi lo ile cái màn người say thôi এয়া চাওক দুৰ্গা দেৱীক লৈ আহি থকা হৈছে
এই নদীটোতে দুৰ্গা দেৱীক বিসৰ্জন দিয়া হ'ব। মানুহ চাওক কিমান আছে ইয়াত, হাজাৰ হাজাৰ মানুহ। তাৰমানে বহু ঠাইৰ পৰা ইয়াত দেৱী বিসৰ্জন দিব আহে। এইখন এখন চাওক বেলেগ পূজাৰ গোহাঁই। এনেকৈ এই দুৰ্গা দেৱীক এই নাৱত ঘূৰাই ঘূৰাই মানে 3 পাক নে 6 পাক ঘূৰাই দুৰ্গা দেৱী বিসৰ্জন দিয়া হয়। এনেকৈ চাই থাকক। এনেকৈ কেনেকৈ 10 দিন পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু এনেকৈ পূজা শেষ। এতিয়া ব্লগটো সমাপ্ত কৰি আছোঁ। কালি তাৰ পৰাই ৰাতি আহি কিনে আৰু গা পা ব্লগ কৰিব ইচ্ছা নগ'ল। সেইবাবে এতিয়া ব্লগটো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বাই বাই। Bye. বাই বাই।